আপোনালোকে চাই আছে কেমেৰা লাইভ চাই থাকিব কেমেৰা লাইভ নমস্কাৰ মই যাদুকৰ ধন আজি কেমেৰা লাইভৰ এক বিশেষ অনুষ্ঠান সংগ্ৰামী সন্ধ্যা হয় সংগ্ৰামী সন্ধ্যাত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কেমেৰা লাইভৰ সমূহ দৰ্শকক মই যাদুকৰ ধন আজি সংগ্ৰামী সন্ধ্যাত আমাৰ লগত উপস্থিত আছে অসমৰ এনে এজন ব্যক্তি জীৱন সংগ্ৰামৰ মাজত জীৱন যুদ্ধত দৌৰি দৌৰি অসমৰ মাজত সমাজ সেৱা কৰি থকা এজন ব্যক্তি আপোনালোকক চিনাকি কৰি দিম হয় সেইজনে হৈছে আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ জিন্তু ডেকা তেখেত ইতিমধ্যে তেওঁৰ নিজৰ জীৱন যুদ্ধৰ লগতে আমাৰ সকলোৰে জীৱনৰ বাবে চিন্তা কৰা এজন সমাজ সেৱক অসমৰ নিবনুৱা সমস্যা দূৰীকৰণৰ কাৰণে উঠিবলৈ লাগি অহা এজন যুৱক বৰ্তমান তেখেতে কি কৰি আছে আমি তেখেতৰ মুখেৰে নিজে মই জানিম আপোনালোকেও জানিব অকল জীৱন যুদ্ধৰ মাজত দৌৰি দৌৰিয়ে তেখেতে লোক সংস্কৃতিকো জীয়াই ৰাখিছে কেনেকৈ জীয়াই ৰাখিছে আমিও তেখেতৰ মুখেৰে সেইটোও জানিম আহক আমি তেখেতৰ লগত প্ৰথমতে চিনাকি হৈছোঁ হয় জিন্তুদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ কেমেৰা লাইভৰ বিশেষ অনুষ্ঠান সংগ্ৰামী সন্ধ্যা আমি গম পাইছোঁ আপুনি ইতিমধ্যে জীৱন যুদ্ধৰ লগত যুঁজি ইমানখিনি পাইছে অকল আপুনি নিজে যুঁজি নিজৰ জীৱনটোৰ লগত সংগ্ৰাম কৰি থকাই নহয় আপুনি ইতিমধ্যে অসমৰ নিবনুৱা সমস্যা দূৰীকৰণৰ কাৰণেও লাগি আছে অথচ মানে বেলেগৰ জীৱনৰ কাৰণে চিন্তা কৰি আছে তাৰ আঁৰৰ কাহিনী গোটেই কিবা অলপ জানিব পাৰিম নেকি অসমৰ দৰ্শকে চাই ভাল পাব আচলতে আজি আপোনালোকৰ কেমেৰা লাইভ ষ্টুডিঅ'ৰ মজিয়ালৈ আহি খুব ভাল লাগিছে মোৰ আৰু আপুনি যে সুধিলে মোৰ জীৱনৰ মানে এই জীৱন কেনেকৈ আৰম্ভ হ'ল কি ধৰণে আপুনি এনেকুৱা হৈ গ'ল আচল কথাটো হ'ল আজি আপুনি মোক সুধিছে মোৰ মনৰ কথা মই মনৰ কথা আজিলৈ তেনেকৈ কোনো ৰাজহুৱা অনুষ্ঠান বা এনেকুৱা কোনো আপোনালোকৰ ষ্টুডিঅ'ত মই প্ৰকাশ কৰি পোৱা নাই কিন্তু আজি সুধিছে বাবে মই প্ৰকাশ কৰিব ওলাইছোঁ মোৰ এই সংগ্ৰামী জীৱন আৰম্ভ হৈছিল মোৰ স্কুলীয়া জীৱনৰ পৰাই মই কামৰূপ একাডেমীৰ ছাত্ৰ আছিলোঁ মই গাঁৱৰ LP প্ৰাথমিক শিক্ষা সাং কৰি দেউতাই যেতিয়া গুৱাহাটীত চাকৰি কৰিছিল তেতিয়া মোক গুৱাহাটীলৈ লৈ আহি কামৰূপ একাডেমীত নামভৰ্তি কৰাই দিছিল আৰু মই কামৰূপ একাডেমীৰ ছাত্ৰ আছিলোঁ কামৰূপ একাডেমীৰ ছাত্ৰ হৈ থকা সময়খিনি সেইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মোক খুব মৰম কৰিছিল এনেকৈ যেতিয়া মই ক্লাছ 8 মানলৈ যেতিয়া আগবাঢ়ি গ'ল তেতিয়া কলেজত এটা ছাত্ৰ ৰাজনীতিৰ মানে কিছুমান এনেকুৱা মানে আহি পৰে মানে মনৰ ভিতৰত মানে জাগি উঠে প্ৰভাৱ এটা পৰে মই ধৰক যেতিয়া মানে আনৰ বেলেগৰ দুখ সহ্য কৰিব নোৱাৰোঁ এনেকুৱা মানে কিছুমান ছাত্ৰ ছাত্ৰীৰ সমস্যা অভাৱ অভিযোগ এইবোৰৰ হৈ মাত মতা এটা মানে এনেকুৱা এটা আহি যায় সেই সময়খিনিত আহি যোৱা বুলি ক'ব লাগিব মই ধৰক ক্লাছ 7 মানৰ পৰাই মই খুব ভাল মই ক'ব নালাগে মই কবিতা আবৃত্তি কৰিছিলোঁ ডিবেট কৰিছিলোঁ তৰ্ক প্ৰতিযোগিতা হ'লে মানে আগত যাই চিঞৰিছিলোঁ আৰু আমাৰ সেই সময়ত প্ৰণীতা বৰদলৈ বাইদেউ আছিল প্ৰণীতা বৰদলৈ বাইদেৱে মোক গুৱাহাটীৰ বিভিন্ন বিদ্যালয়লৈ লৈ যায় তাত তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰায় কবিতা আবৃত্তি কৰায় এইবিলাক অনুষ্ঠানৰ লগত মই সম্পূৰ্ণভাৱে জড়িত হৈ পৰিছিলোঁ এটা মানে কথা মনত আছে মই সেই সময়ত এখন নাটক লিখিছিলোঁ স্ক্ৰিপ্ট এটা লিখিছিলোঁ PK মাষ্টৰৰ লতিঘটি স্কুলীয়া জীৱনত সেইখন নাটকক লৈ মই কম্পিটিশ্যন কৰিছিলোঁ তাৰপিছত এনেকৈ
এই তৰ্ক প্ৰতিযোগিতা হওক, কবিতা আবৃত্তি প্ৰতিযোগিতা হওক, নাটক হওক, অভিনয় হওক, ফেকশ্যনত, এই প্ৰতিযোগিতাবোৰৰ লগত মই অভিন্নভাৱে অংশীদাৰ হৈ আছিলোঁ। ক্লাছ 9 পালোঁ, স্কুলৰ কামৰূপ একাডেমি সেই সময়ত ইলেকশ্যন আহিল, নিৰ্বাচন, ছাত্ৰ একতা সভাৰ নিৰ্বাচন। মোৰ ৰাপ, মোৰ প্ৰতিভা দেখি মোক শিক্ষাগুৰুসকলে মোক জেনেৰেল ছেক্ৰেটাৰী খেলিব ক'লে যে তুমি সাধাৰণ সম্পাদক পদত নিৰ্বাচন খেলিব লাগে। তেতিয়া মই সাধাৰণ সম্পাদক পদত মই নিৰ্বাচন খেলিছিলোঁ আৰু বিপুল ভোটত জয়লাভ কৰিছিলোঁ। কামৰূপ একাডেমীৰ মই সাধাৰণ সম্পাদক হিচাপে নিজে প্ৰতিদ্বন্দ্বিতা কৰি মই কামৰূপ একাডেমীৰ সাধাৰণ সম্পাদক হিচাপে মই জয়লাভ কৰিছিলোঁ, সাধাৰণ সম্পাদক হৈছিলোঁ। আৰু তাৰ পিছত মই আছুৰ লগত জড়িত হ'লোঁ। যেতিয়া ক্লাছ 9ত মই GS জিকিলোঁ, GS হ'লোঁ স্কুলত, তেতিয়া মই আছুৰ লগত মোৰ লিংকটো আহি গ'ল। অকল তেতিয়া তেতিয়া কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি আছিল প্ৰিন্স ফাইজুল হক, গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আছিল নিৰ্মল বৈশ্য ডাঙৰীয়া, আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক বিপুল ৰাভা ডাঙৰীয়া, কমল শইকীয়া ডাঙৰীয়া বা আছুৰ নেতৃবৰ্গ তাত উপস্থিত আছিল, প্ৰবীণ বড়ো বা এনেকুৱা তেখেতসকল তাত উপস্থিত আছিল। তেতিয়া মই মোৰ বক্তব্যত তেওঁলোকে কি ভাল পালে নাজানো, কিন্তু সেই চেচনত মোক সদৌ গুৱাহাটী বিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। সুন্দৰ মানে সংগ্ৰামৰ মাজত সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব, সুন্দৰ সুন্দৰ মানে মই লাইন লেংথলৈ এনেকৈ আহিলোঁ, সদৌ গুৱাহাটী বিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি হ'লোঁ। আৰু ডেফিনেটলি তাৰ পিছত এই যেতিয়া সদৌ গুৱাহাটী বিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি হ'লোঁ, কামৰূপ একাডেমীৰ GS হ'লোঁ, তেতিয়া মানে মনত মানে এনেকুৱা এটা মানে ভাৱ সম্প্ৰসাৰণ হ'ল যে মই সাংগঠনিক কাম কৰি যাম আৰু যিবিলাক মানে সামাজিক চিন্তা, মানুহৰ যিটো মানৱতা বুলি ক'ব লাগিব, মানে সেইবিলাক মানৱতা ৰক্ষা কৰি সমাজৰ যিকোনো কামতে মই আগুৱাই যাম, মানে এটা নিচাসক্ত হ'ব হোৱা বুলি ক'ব। হয়, এইখিনিতে হৈছে আমাৰ বিৰতি লোৱাৰ সময়। বিৰতিলৈ যোৱাৰ আগতে আপোনালোকক কৈছোঁ যে আপোনালোকে চাই থাকিব কেমেৰা লাইভ। আমাৰ দুখ কান্দোন, সুখ দুখ হাঁহি কান্দোনৰ মাজত আমাৰ জীৱন। সুখ থাকিলে দুখ থাকিব, দুখ থাকিলে সুখ থাকিব, ঠিক তেনেকুৱাকৈ কান্দোন থাকিলে হাঁহি থাকিব। বিৰতিৰ পিছত আপোনালোকক হাঁহিৰ মাজলৈ আগুৱাই নিম, আমি যাদু চাম, কাৰণ মই কৈছোঁ সুখ দুখৰ মাজতে আমাৰ জীৱন। এতিয়া বিৰতি লৈছোঁ, বিৰতিৰ পিছত যাদু আৰু জিন্তু ডেকাৰ কিছু সংলাপৰ মাজেৰে আপোনালোকক লৈ যাম, মাত্ৰ চাই থাকিব কেমেৰা লাইভ। কেমেৰা লাইভ। Some evidences, come with me and let us dance. Tell me these colorful stories where I don't know, but life is also a place made of many, many dreams. Always stay connected. What you gonna do if I do? Tell you what you know. You know, it's a family, my magic joy dream. What you gonna say if you stay? Look at this fire in your hand, made of million kisses, my magic joy dream. I believe in the future we design. Come with me and let us dance. Tell me these colorful stories where I don't know, but life is also a place made of many, many dreams. Always stay
হয়, বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ কেমেৰা লাইফৰ এক বিশেষ অনুষ্ঠান সংগ্ৰামী সন্ধানলৈ। মই আপোনালোকক কৈছিলোঁ হাঁহি কান্দোন সুখ দুখৰ মাজতে আমাৰ জীৱন, আৰু বিৰতিৰ পিছত আপোনালোকক যাদু আৰু জিন্তুদাৰ কিছু সংলাপ কবিতা একেলগে আপোনাক শুনাম। প্ৰথমতে আগবাঢ়িছোঁ এটি যাদুৰ মাজলৈ। আপুনি নিশ্চয় সংগ্ৰামৰ মাজত জীয়াই ইমানখিনি সময় আহি পালেহি, সংগ্ৰাম কৰি কৰি এইটো বয়স পালে। আপোনাক সুধিব বিচাৰিছোঁ, আপুনি বিশ্বাস কৰে নিশ্চয় ভগৱানক, কাৰণ বিশ্বাসটো হ'ল মানুহৰ আচল কথা। কিমান বিশ্বাস কৰে? বিশ্বাস কৰোঁ ভগৱানক, বহুত কৰে, ইমানো বেছি নহয়। ইমানো বেছি নহয়। ঠিক আছে, যদি মই ধৰক কাম নকৰোঁ, ভগৱান ভগৱান কৰি থাকোঁ, তেতিয়া কিন্তু মোক কোনো নোখোৱাই। ঠিক আছে, আপোনাৰ যিখিনি কৰিব লাগে সেইখিনি কৰোঁ। হাতখন অকণমান চাব বাৰু। আপুনি জোৰত বুজিছে? এতিয়া আপুনি ধৰি থাকিব, আপুনি হাতখন আগত দিয়ক। হয়, আপুনি হাতখন এনেকৈ ধৰি থাকিব। মই যাদুলৈ আগবাঢ়িছোঁ, অকণমান যাদুৰ মাজলৈ আগবাঢ়িছোঁ, কাৰণ মই যাদুৰ মাজেৰে আপোনালোকক ক'ব বিচাৰিছোঁ যাতে কাৰো জীৱনত দুখ নাহে, সুখেৰে ভৰি পৰক, কাৰো জীৱনত কান্দোন নাহে, হাঁহিৰে ভৰি পৰক, তাৰে কামনাৰে মই যাদুটিলৈ আগবাঢ়িছোঁ। আপুনি লাহে লাহে হাতখন খোলক। খুলিছে আৰু এবাৰ ঘূৰাই দিব নেকি? এনেকৈ ঘূৰাই দিব নেকি? ঘূৰাইছে। কেমেৰাত দেখালে নিশ্চয় ভাল পাম। এনেকৈ দিয়কচোন। আপোনাৰ হাতত এটা সুন্দৰ ফুট হৈ গৈছে, মানে ভগৱানৰ এক আশীৰ্বাদ। নিশ্চয় ইয়াৰে বুজাব বিচাৰিছোঁ আপোনালোকক, যাতে ভগৱানে সকলোৱে আপোনাক জিন্তুদাক চাইছে, সঁচা বিশ্বাস আছে কাৰণে তেখেতে এটা সুন্দৰ জীৱনৰ মাজেৰে আগুৱাই যাবলৈ সক্ষম হৈছে। যদিও সংগ্ৰামৰ মাজত গৈছে এটি সুন্দৰ জীৱন। এইখিনিতে মই আকৌ জিন্তুদাৰ ওচৰলৈ যাম। জিন্তুদা, হয়, আমি গম পাইছোঁ জিন্তুদাই জীৱন যুদ্ধৰ পৰা হেৰিৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা পদ্ধতি উলিয়াই লৈছে, ই ৰিক্সা। এতিয়া তেখেতে ই ৰিক্সাখন নিজে চলায়। এটি জ্বলন্ত উদাহৰণ সদৌ অসম নিবনুৱা যুৱ পৰিষদৰ, যিহেতু তেখেত এজন সম্পাদক, নিবনুৱা দূৰ কৰাৰ এটি জ্বলন্ত উদাহৰণ। তেখেতে নিজে ই ৰিক্সা চলোৱাত লাগিছে, আৰু অকল ই ৰিক্সা চলোৱাই নহয়, তেখেতৰ এই সংগ্ৰামৰ মাজতে একেলগে আগুৱাই নিছে সাংস্কৃতিক জীৱন। তেখেতক আমি অন্য এটা ৰূপতো দেখোঁ, ঘোষক হিচাপে আমি জানো। তাৰো কিছু আঁৰৰ কাহিনী আমি জানিম। আহক আমি তেখেতৰ মুখেৰে কিছু সাংস্কৃতিক জীৱনৰ কথা বুজ লওঁ। বিহু মঞ্চৰ কৰিম নে? সেইটো আপুনি যিটো ভাল পায় আৰু আপোনাৰ যিটো একদম ফেভাৰেট হয়, বহুত ভাল পোৱা, আপোনাৰ প্ৰিয় সংলাপ। ঠিক আছে, মই বিহু মঞ্চৰ যিহেতু বিহুত মানে এংকৰিং কৰি ভাল পাওঁ বা বিহুত কৰোঁ, গতিকে মই বিহুলৈ আগবাঢ়িছোঁ। ঠিক আছে, যেতিয়া মই বিহু মঞ্চত থাকোঁ তেতিয়া বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ ইহা। বহাগ মাথো বিহুতলী নহয় মিঠা ফুলাফল, বহাগে আনি দিয়ে প্ৰগতিৰ সমদল। সঁচাকৈ বহাগতে আছে অসমীয়া জাতিৰ মান সন্মান, আভিজাত্য সকলো। শ্ৰদ্ধাৰ বিহুবলীয়া ৰাইজ, আজি সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ জীপাল কৰি তুলিবলৈ আহিব। মই এখন প্ৰিয় বিহু মঞ্চৰ কথাৰে কৈছোঁ, বাঘৰবৰী তিনিআলি ঐক্য গোষ্ঠীৰ বহাগী উৎসৱৰ মঞ্চ জীপাল কৰি তুলিবলৈ আহিব যাদুকৰ ধন, যাদুকৰ প্ৰাঞ্জল আৰু যাদুৰাণী গায়ত্ৰী মেজিক থিয়েটাৰৰ সমূহ শিল্পীলৈ আমি বহাগী উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা যাচিছোঁ বহুত আন্তৰিক অভিনন্দন। আৰু কিছু সময়ৰ পিছতে আমাৰ বিহু মঞ্চত যাদু
প্ৰদৰ্শন কৰিব, যাদু পৰিৱেশন কৰিব গায়ত্ৰী মেজিক থিয়েটাৰ। ধন্যবাদ জিন্তু দা, খুব ভাল লাগিছে। আপুনি আপোনাৰ সংলাপৰ জৰিয়তে গায়ত্ৰী মেজিক থিয়েটাৰক সোঁৱৰাইছে। এইখিনিতে ক'ব লাগিব গায়ত্ৰী মেজিক থিয়েটাৰৰ আখৰৰ অন্তিম মুহূৰ্ত পাইছেগৈ। আমাৰ প্ৰথম মঞ্চ দুৰ্গা পূজাৰ প্ৰথম দিনাৰ পৰা আৰম্ভ হ'ব। সেইদিনাৰ পৰা আমি আপোনালোকৰ মাজত ভ্ৰাম্যমান ৰূপত ওলাই যাম। গায়ত্ৰী মেজিক থিয়েটাৰে আপোনালোকৰ সকলোৰে আশীৰ্বাদ তথা মৰম চেনেহ বুটলিবলৈ মাত্ৰ আপোনালোকৰ সঁহাৰি জনাব। আমি গৈ গৈ শেষ মুহূৰ্তত উপনীত হৈছোঁহি। আপোনালোকৰ মাজৰ পৰা আমি বিদায় ল'ব লাগিব কেমেৰা লাইভৰ এই বিশেষ অনুষ্ঠান সংগ্ৰামী সন্ধ্যাৰ পৰা। আৰু এটা কথা কওঁ, আমি জিন্তুদাৰ এটি সুন্দৰ কবিতাৰ মাজেৰে আপোনালোকৰ পৰা বিদায় ল'ম। আপোনালোকে চাই থাকিব কেমেৰা লাইভ, কৰি থাকিব লাইক, কমেণ্ট আৰু শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব। এটা সুন্দৰ কবিতাৰ মাজৰ পৰা আপোনালোকৰ সকলোৰে মাজৰ পৰা বিদায় ল'ম। নমস্কাৰ। মই নিজে লিখা কবিতা এটি কেইশাৰীমান আপোনালোকৰ আগত আবৃত্তি কৰি শুনাবলৈ ওলাইছোঁ, কাৰণ মই আবৃত্তি খুব ভাল পাওঁ আৰু আবৃত্তিৰ জৰিয়তে মই এই বিহু মঞ্চত যিটো এংকৰিং সেই লাইনটোলৈ মই আবৃত্তিৰ মাজেৰে অহা বুলি ক'ব লাগিব। সেইকাৰণে মই বহু সময়তে মই আবৃত্তি ইউজ কৰোঁ আৰু মই এই আবৃত্তিৰ জৰিয়তে মই নিজে লিখা কবিতা এটি আপোনালোকৰ আগত আবৃত্তি কৰিবলৈ ওলাইছোঁ। ভাদ মাহৰ দুপৰ নিশা, ভাদ মাহৰ দুপৰ নিশা, মোৰ বক্ষস্থলত তুমি ৰুবা গোলাপ ধাৰি এতিয়া কেকটাছলৈ ৰূপান্তৰিত হ'ল। আহিনৰ আধৰুৱা আকাশখনলৈ চাই সুধিছিলোঁ, আচলতে প্ৰেম কি? প্ৰেমৰ গভীৰতাই বা কিমান? মোৰ প্ৰশ্ন এতিয়াও প্ৰশ্ন হৈয়ে ৰ'ল, মোৰ প্ৰশ্ন এতিয়াও প্ৰশ্ন হৈয়ে ৰ'ল। এতিয়া কাতিৰ ৰাতি, হৃদয় ভঙা দুখৰ ৰাতি, মাঘৰ হাড় কঁপোৱা জাৰত, নিশাৰ গভীৰতা ভংগ কৰি মই নিজে প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ, তুমি অক্টোপাছৰ বংশধৰ আছিলা নেকি? তুমি অক্টোপাছৰ বংশধৰ আছিলা নেকি? আজি মই আপোনালোকক বহুত বহুত অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক আপোনালোকৰ কেমেৰা লাইভ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰাৰ বাবে। আৰু মই আপোনালোকৰ যি উদ্যম, যি সাহস, যাদুঘৰ আপোনালোকৰ চিফ এডিটৰ যাদুঘৰ কুমাৰ প্ৰাঞ্জল, যাদুঘৰ ধন আপুনি, যাদু প্ৰাণী গায়ত্ৰী, আৰু আপোনালোকৰ লগত আছে CK জগদীশ। আপোনালোকে যি প্ৰচেষ্টা চলাইছে যাদুৰ ক্ষেত্ৰত, যাদুৰ পৃথিৱীত এক অন্য ৰং সানিবলৈ যি যত্ন কৰিছে, এয়া সঁচাকৈ আপোনালোকৰ সাহসিক পদক্ষেপ বুলি ক'ব লাগিব। মই আপোনালোকৰ এই পদক্ষেপক মই বহুত বহুত মোৰ অন্তৰৰ পৰা আপোনালোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে এই চেনেলটো, যিটো কেমেৰা লাইভ চেনেল, এই চেনেলটো জনসাধাৰণে আঁকোৱালি ল'বলৈ মই অনুৰোধ জনাইছোঁ। জনসাধাৰণে যাতে এই চেনেলটো আঁকোৱালি লয়, কাৰণ চিফ এডিটৰ যাদুঘৰ কুমাৰ প্ৰাঞ্জল, যাদুঘৰ ধনৰ অশেষ চেষ্টা, অশেষ কষ্টৰ ফল বুলি ক'ব লাগিব। তেওঁলোকে নিজৰ অৰ্থ ব্যয় কৰি তেওঁলোকে এই কেমেৰা লাইভ চেনেলটো আৰম্ভ কৰিছে। আপোনালোকে উৎসাহ দিয়ক, সাহস দিয়ক। মই ভাবোঁ এওঁলোক আকৌ অধিক আগবাঢ়িব পাৰিব আৰু আমাক শ্ৰোতাৰাইজ বুলি ক'ব লাগিব, আমাক এওঁলোকে ৰহণ দিব পাৰিব এওঁলোকৰ অনুষ্ঠানৰ জৰিয়তে। আজিলৈ আমি ৰহণ পাই আছোঁ আৰু আগলৈ আমি কামনা কৰিছোঁ ইয়াতকৈ তেওঁলোকৰ পৰা আমি বেছি ৰহণ আৰু মনোৰঞ্জন পাম। আমি আশাবাদী। ধন্যবাদ। যদি আপোনালোকে কেমেৰা লাইভ চাই ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব প্লিজ কৰিব নাপাহৰিব। ধন্যবাদ।